গম পাইছে ৰাইজ, গম পাইছে আজি মানে মোৰ বৰ বেলেগ ধৰণৰ খং উঠিছে, কৈছোঁ কি মানে ৰাতিপুৱা হ'ল আৰু ৰাতিপুৱা হৈ উঠিলোঁ, এইটো কি পিন্ধিলোঁ মানে ৰাতিপুৱা হ'ল আৰু উঠি পিনি চাহ তাহ খালোঁ, খাই মেলি ভাবিলোঁ আজি ভিডিঅ'কে বনাওঁ, ফটোকে মাৰোঁ। তাৰপৰা লগৰটোক ফোন কৰিলোঁ, বোলো কেমেৰাটো আন ফটো মাৰোঁ। তাৰপৰা 10টামান বাজিলে আৰু ওলাই গ'লোঁ ফটো মাৰিবলৈ। কেমেৰা চেমেৰা উলিয়াইছোঁহে, দিলে নহয় কেলা বৰষুণ। তাৰপৰা আৰু উপায় নাই, বৰষুণতো তিতি ফটো মাৰিব নোৱাৰোঁ। বহি থাকিলোঁ কেলা, বহি আছোঁ বৰষুণ নেৰাই হ'ল চিপকে বৰষুণ দি আছে। কি কৰিম, বৰষুণ এৰালে বাট চাই আছোঁ। অলপ দেৰি গেম চেম খেলিলোঁ কৰিলোঁ, তাৰপৰা বৰষুণটো এৰিছে আৰু লাহে লাহে ওলাই গৈছোঁ। বৰষুণ এৰা দেখি টাইমটো চাইছোঁ 11টা কেলা 40। উঠিলে খংটো, বৰ বেলেগ খং উঠিছিলে 10 মিনিট আছে গম পায়নে, লকডাউন এইফালে 10 মিনিট পুলিচ আহি কুঁ চিঞৰিলে। তাৰপৰা নাই নহ'ব বুলি কৈ ঘৰলৈকে গুচি আহিলোঁ। ঘৰলৈ আহি দেখিছোঁ আলহী বহি আছে, মনটো ভালেই লাগিলে। বোলো আলহী বহি আছে যেতিয়া ঘৰত গালি গালাচো নিদিয়ে আৰু পাছফালৰ দৰজা দি সোমাই নিজৰ ৰুমত গৈ শুলোঁ। শুই পিনি মোবাইলটো পকেটত আছিলে, উলিয়াইছোঁ, দেখিলোঁ কেলা 3% চাৰ্জ আছে। লগালগ বৰ্ডৰ ওচৰলৈ দৌৰি গৈ চাৰ্জ দিবলৈ লৈছোঁ, চাৰ্জ এডাল নাই। মই আকৌ খং উঠিলে, ঐ মা মোৰ চাৰ্জ এডাল ক'ত গ'ল বুলি চিঞৰিলোঁ। তাৰপৰা আৰু মায়ে টুককৈ ওচৰলৈ আহিলে, আহি পিনি কৈছে চিঞৰ বাখৰ নকৰিবিচোন, আলহী আহিছে, আলহীয়ে চাৰ্জত বোলে ফোনত চাৰ্জ নাই বোলে, চাৰ্জ এডাল লৈ পিনি চাৰ্জ দিছে। উঠি গ'ল কেলা খং, মোৰ আছে 3% চাৰ্জ, কি হ'ব এতিয়া? আলহী চাৰ্জাৰো অনা নাই আৰু মোৰ ওচৰত এতিয়া চাৰ্জাৰ এডালে আগৰডাল কেলা চুবাই মেলি বেয়া কৰি দিলোঁ কামুৰি। এতিয়া খং উঠি আছে বাৰু। তেনেকৈ ভাবি মেলি আৰু ৰুমলৈ আহিলোঁ। আহি পিনি গ'ল আৰু সেইখন বোলা কথা গ'ল। ৰাতিপুৱা চাহে খাই গৈছিলোঁ, ভোক লাগি আছিলে, পাকঘৰলৈ কুটুকৈ গ'লোঁ। গৈ পিনি ইটো সিটো দাঙি চাইছোঁ একো নাই দেখোন খাবলৈ। আকৌ উঠিলে কেলা খংটো। তাৰপৰা এইটো কি চশমা উল্টা হ'ল, বিনা চশমাতে ঠিক আছে ন হেণ্ডচাম লাগ। মই ক'ত আছিলোঁ উঠিলে আকৌ খংটো। তাৰপৰা আকৌ এনেকৈ ইফালে বোলো এনেকৈ ঘূৰি পকি চাওঁ, দেখিলোঁ কেলা ইমান দম কাঁহী বাতি। চালোঁগৈ অকণমান ওচৰত গৈ, তাৰপৰা কেলা কি হ'ল জানেনে, লালমোহন, ৰসগোল্লা, বিস্কুট, ভুজিয়া, এনেও সোপা খাই ভালে পাওঁ সেইবোৰ। সেইবিলাক আৰু আধা খোৱা, কিছুমান খাইছে কিছুমান নাই খোৱা। মানে আহিছিলে 35টামান আলহী দেই। মই মানে লাজ কৰোঁ যে মানে ল'ৰাটো আলহীৰ ওচৰত নোলাওঁ, চৰিত্ৰও বেয়া তেনেকৈ মোৰ। তাৰপৰা বাৰু সেইবোৰ কথা বাদ দিয়ক, ওচৰত গৈ চালোঁগৈ। তাৰপৰা দেখিছোঁ এইবিলাক আধা খোৱা নষ্ট কৰিছে। মোৰ আকৌ উঠিলে খং, ভোকত আছোঁ, আলহীয়ে খাই সেইবোৰ নষ্ট কৰিছে, মই খাবলৈ পোৱা নাই। আলহী আহিলে মোক বহুত ইগন'ৰ কৰে। চাৰ্জাৰলৈও চাৰ্জ নাই, চাৰ্জ দিবলৈ, পেটতো চাৰ্জ দিবলৈ, একো খাবলৈ নাই, বহুত ইগন'ৰ কৰে। কেলা বহুত খং উঠিলে। তাৰপৰা ভাবিলোঁ নাই এনেকৈ হ'লে নহ'ব, ৰাইজসকলক কৈয়ে দিওঁ মোৰ কেলা কিমান আজি খং, কিমান দুখ, কিমান বেদনা, এইবোৰ বাদে ভিডিঅ' নবনাওঁ কেলা। তো গাইজ ভিডিঅ' এটা এনেই বোলো বনাই চাওঁ, বনালোঁ। যদি আপোনাৰ লগত তেনেকুৱা কেতিয়াবা ঘটনা হৈছে তেতিয়াহ'লে কমেণ্ট কৰিবচোন, মোক কমেণ্ট এটা কৰি দিব। আৰু এনেকুৱা ভিডিঅ' আৰু নতুন দিম। তো যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে অকণমানো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিবা। আৰু মোৰ চেনেলটো যদি নতুনকৈ চাইছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা। তো থেংক ইউ। চেনেলটো কেলা ছাবস্ক্ৰাইব কৰিব দেই, ছাবস্ক্ৰাইব কৰিব কিন্তু।